আজি আমি সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ আদিবাসী ছাত্ৰ সন্থা, কুৰুক ছাত্ৰ সন্থা, গাঁওবুঢ়া সন্থা, মহিলা সন্থা আৰু চাওতালী সাহিত্য সভাৰ বিষয়ববীয়ালৈ আজি আমি এই হাৰাপিতস্থিত খেলপথাৰৰ প্ৰাংগণত সমবেত হৈ আপোনালোকে জানে যোৱা 20 জুন তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি খচৰা প্ৰস্তুত কৰিছিলে, সেই খচৰাৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ 28 নং বিধানসভা সমষ্টিত 4 ভাগত বিভক্ত কৰা হ'ল। আৰু এই 4 ভাগত বিভক্ত কৰি 28 নং সমষ্টিৰ আদিবাসী ৰাইজ তথা চাওতাল ৰাইজক এক বিভ্ৰান্তি কৰাৰ ভাগ কৰাৰ যি পৰিকল্পনা খচৰা প্ৰস্তুত কৰা হৈছে, তাৰ প্ৰতিবাদত আজি আদিবাসী আৰু চাওতাল জাতীয় দল সংগঠনসমূহে একত্ৰিত হৈ আমি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু নিৰ্বাচনৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এইখিনি সময়ত আমি জনাই দিব বিচাৰিছোঁ যে অসম চৰকাৰে আৰু ইলেকশ্যন কমিশ্যনাৰে 28 নং বিধানসভা সমষ্টিৰ চাওতাল ৰাইজক তথা আদিবাসী ৰাইজক বিখণ্ডিত কৰি যি বিধানসভা প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ পাইছিলে, সেই বিধানসভা প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ চাওতাল আৰু আদিবাসী ৰাইজৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। অসম চৰকাৰে জনাই দিব বিচাৰিছে যে এই ক্ষুদ্ৰ জনগোষ্ঠী কোনো অধিকাৰেই প্ৰদান কৰা নহ'ব। আৰু অসম চৰকাৰে বাৰম্বাৰে যি খিলঞ্জীয়াৰ কথা ক'ব বিচাৰিছে, আমি অসম চৰকাৰক দাবী জনাইছোঁ যে খিলঞ্জীয়াৰ কথা কোৱা হৈছে, তেতিয়াহ'লে অসমত থকা অতীতৰ পৰাই এই আদিবাসী চাওতাল জনগোষ্ঠীৰ অস্তিত্বৰ কথা কিয় প্ৰকাশ কৰা নহয়, অস্তিত্বৰ কথা কিয় সাঙুৰি লোৱা নহয়? অকল এই জনগোষ্ঠী শোষণ কৰা হৈছে, প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে 28 নং বিধানসভা সমষ্টিত অতদিনে সন্মানীয় মাতিয়া ষ্টুডেণ্ট ডাঙৰীয়াই যি 35 বছৰ শাসন চলালে, তাৰ প্ৰতি সন্মান নজনাই অসম চৰকাৰে অসমত থকা খিলঞ্জীয়া চাওতালসকলৰ সেই মৌলিক অধিকাৰ কাঢ়ি ল'ব বিচৰা হৈছে। আজি গোসাইগাঁও সমষ্টিক 4 ভাগত বিভক্ত কৰা মানে কি? এই চাওতাল জনগোষ্ঠীক ভাগ কৰিব বিচৰা। এই গোসাইগাঁও বিধানসভা সমষ্টিক বাইফংগুৰি, দত্মা, পৰ্বতঝোলা আৰু গোসাইগাঁৱত বিভক্ত কৰা মানে কি? এই চাওতাল জনগোষ্ঠীৰ, এই আদিবাসী জনগোষ্ঠীৰ যি বিধানসভা প্ৰতিনিধিত্ব কৰা যি সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। পাব্লিসিটি সেক্রেটারি মান লক্ষীরাম হেমব্রম নৈহায়া পরিচয় মলকি নেহরাই কনা পেখান যেমন লাহাসে বেহি যে তবনা তেনা গাঁও বড়া সরকারি গাঁও বড়া কে হে কান তবনা সাথে সান্তাল কলোনি আঞ্চলিক কমিটি आसर एंड प्रेसिडेंट सेक्रेटरी आपे जहां कोरगे मेना पे जेमन नोते लाहा से बेहिजु सान्ताल कलोनी आंचलिक कमिटी HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 7002271929 आरो 7002131754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।